নমস্কাৰ বন্ধুসকল আমি সকলোৱে ইউটিউব চলা ইউটিউবত আপুনি এই ভিডিওটো বৰ্তমান চাই আছে কিন্তু আমাৰ মাজৰ বহুতে ইউটিউবত কেনেকে চেনেল এটা বনাব লাগে কেনেকে একাউণ্ট এটা বনাব লাগে হেতু নাজানে তাৰ কাৰণে মোৰ তাত বহুত মেইলও আহি থাকে আজি সেই কাৰণে মই ইউটিউবত আপোনালোকক কেনেকে এটা চেনেল বনাব তাৰ স্টেপ কিছুমান বা তাৰ গোটেই একবাৰে ডিটেইলছটো আপোনালোকক মই দেখাম মই এই ভিডিওটো আপোনালোকৰ কম্পিউটাৰত কেনেকে ইউটিউবত চেনেল বনাব পাৰি কম্পিউটাৰত গৈ তাতো দেখাব পাৰিলো হয় কিন্তু বহুতৰ আমাৰ ল্যাপটপ বা কম্পিউটাৰ নাথাকে আৰু আমি আজিকালি বেছিভাগে স্মাৰ্টফোনটো ইউজ কৰোঁ তো গতিকে সেই কাৰণে মই মোবাইলতে আপোনালোকে কেনেকৈ ইউটিউবত একাউণ্ট এটা খুলিব চেনেল এটা খুলিব তাত আপোনাক মই বুজাই দিম মোবাইলতে আপুনি বহুত সহজতে আপুনি আপোনাৰ চেনেল এটা আপুনি বনাব পাৰে তাৰ কাৰণে আপোনাক কি লাগিব আপোনাক এটা জিমেইল এড্ৰেছ লাগিব আপুনি এটা জিমেইল এড্ৰেছ নিজৰ ক্ৰিয়েট কৰি ল'ব লাগিব জিমেইল এড্ৰেছটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে হেতু যদি আপুনি নাজানে হেতুৰ কাৰণে মই এটা ভিডিও বনাই দিম আৰু আপোনাৰ মোবাইলত ইউটিউব যেটো এপ হয় ইউটিউব এপটো আপোনাৰ এটা মোবাইলত থাকিব লাগিব আপোনাৰ যদি এন্ড্ৰইড মোবাইল হয় তেতিয়ালে বাই ডিফল্ট আপোনাৰ তাত ইউটিউব এপটো থাকিব গতিকে ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি ভাল পায় লাইক বাটনটো এবাৰ নিশ্চয় ক্লিক কৰিব তেতিয়ালে আহক ভিডিওটো আৰম্ভ কৰো তো একাউণ্টছ বনোৱাৰ কাৰণে ইউটিউবত বা চেনেল বনোৱাৰ কাৰণে প্ৰথমতে আপুনি ইউটিউবৰ যেটো এপছ হয় ইউটিউব এপছটোৰ আপুনি ক্লিক কৰিব লাগিব ইউটিউব এপটোত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে যেটো আইকন দেখিব মানুহৰ নিচিনা হেতু ক্লিক কৰাৰ পিছত ইয়াতে আপুনি সাইন ইনৰ অপচন পাব সাইন ইনত ক্লিক কৰক ইয়াতে মই যেটো এড্ৰেছেৰে মই জিমেইল এড্ৰেছ বনাইছিলো এই ভিডিওটো বনোৱাৰ কাৰণে হেতু মই এইটো মোবাইলতে বনাইছিলো গতিকে হেতু অলৰেডি এন্টাৰ হৈ আছে গতিকে আপোনাৰ যিবিলাক জিমেইল এড্ৰেছ আপোনাৰ মোবাইলত অলৰেডি বনোৱা আছে গতিবিলাক আপোনাক দেখাই দিব যেটো এড্ৰেছেৰে আপুনি লগইন কৰিব খোজে হেতু এড্ৰেছ সিলেক্ট কৰিলে হ'ল মই ইয়াতে এক্সপ্লোৰ আসামিজ বুলি জিমেইল এড্ৰেছটো বনাইছিলো তো হেতু মই ক্লিক কৰিম জাস্ট আপুনি হেতু এড্ৰেছেৰে ইয়াতে লগইন কৰি দিলে হ'ব ক্লিক কৰাৰ পিছত এনেকৈ আহিব পিক টপিকস ইউ লাইক মানে আপোনাৰ কেনেকুৱা টপিকৰ ওপৰত আপোনাৰ ইন্টাৰেষ্ট আছে হেনেকুৱা টাইপৰ ভিডিও ইউটিউবে আপোনাক সাজেষ্ট কৰিব আপুনি ইয়াতে এটো সিলেক্ট কৰিব পাৰে বা নো থ্যাঙ্কস বুলি কৈ আপুনি এটো ওলাই আহিব পাৰে মই নো থ্যাঙ্কস বুলি কৈছো কৰাৰ পিছত এনেকৈ আপোনাৰ ইন্টাৰফেসটো আহি গৈছে আপুনি ইয়াতে বিভিন্ন ধৰণৰ ভিডিও এনে ৰেন্ডমলি আহি গৈছে আপুনি এতিয়া চেনেলটো কেনেকৈ বনাব হেতু আছে মেইন কথা তেতিয়াহলে আপুনি কি কৰিব আকৌ সেই মানুহৰ নিচিনা আইকনটোত যাব যোৱাৰ পিছত ইয়াতে এনেকুৱা পাব মাই চেনেল সুইচ একাউণ্ট চাইনৰ বিভিন্ন ধৰণৰ অপচন আপুনি মাই চেনেলত যাব লাগিব মাই চেনেলত ক্লিক কৰক মাই চেনেলত ক্লিক কৰাৰ পিছত আপুনি ইউটিউবত যেটো একাউণ্টছ বনাব হেতু ইউটিউবৰ একাউণ্টছৰ আপুনি নাম কি দিব হেতু আপোনাক ইয়াতে সুধিছে গতিকে নামটো আপোনাৰ চেনেলটো আপোনাৰ যি বিষয়ৰ ওপৰত হ'ব হেতু ৰিলেভেন্ট নাম হলে ভাল হয় যেনেকৈ আপোনাৰ যদি টেকনিক্যাল চেনেল হয় তেতিয়াহলে আপোনাৰ টেকনিক্যাল ৰিলেভেন্ট নেম বা আপোনাৰ বিউটিচিয়ানৰ চেনেল বা আপোনাৰ যদি আপোনাৰ ভ্লগিং চেনেল হয় তো যেনেকুৱা চেনেল হেনেকুৱা হিচাপত হলে ভাল হয় কিন্তু কোনো হেতু ৰুল নাই যে হেনেকুৱা হ'ব লাগিব আপুনি যি কোনো নাম দিব পাৰে হেতু ইমান আপোনাৰ কম্পালসৰি নহয় আপুনি যেনেকুৱা নাম পছন্দ হয় আপুনি দিব পাৰে তাৰ পিছত আপুনি নামটো ইয়াতে দিয়াৰ পিছত ইয়াতে এক্সপ্লোৰ আসামিজ মই নামটো চেঞ্জ নকৰো জিমেইল এড্ৰেছৰ পৰা যেনেকৈ হয় হেনেকৈ লৈছে মই হেনেকৈ ৰাখিছো নামটো তাৰ পিছত জাস্ট আপুনি ক্ৰিয়েট চেনেলত ক্লিক কৰিব ক্ৰিয়েট চেনেলত ক্লিক কৰাৰ পিছত চেনেলটো ক্ৰিয়েট হৈ যাব চেনেল ক্ৰিয়েটেড বুলি আপোনাৰ ইয়াতে লিখি দিছে তো এতিয়াটো চেনেলটো ক্ৰিয়েট হৈ গল কিন্তু আৰু কিছু সৰু সুৰা কাম কৰিব বাকি আছে তাৰ কাৰণে আপুনি যেটো সেটিংছৰ আইকন দেখিছে এক্সপ্লোৰ আসামিজৰ কাষতে যেটো সেটিংছৰ আইকন তাত আপুনি ক্লিক কৰক তাত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে অপচন আহিব যে ইয়াতে আপোনাৰ যেটো ক্যামেৰাৰ আইকন দুটা দেখিছে এটো যেটো সাইডৰ একদম ক্যামেৰাৰ আইকন দেখিছে সাইডৰ ক্যামেৰাৰ আইকনটো মানে আপোনাৰ যিখন ব্যানাৰ পিকচাৰ হয় ব্যানাৰ পিকচাৰখন আপোনাৰ কেনেকুৱা হ'ব তো আপোনাৰ সাইডৰ সেই ক্যামেৰাৰ আইকনটো ক্লিক কৰিলে আপোনাৰ ব্যানাৰৰ যিখন পিকচাৰ হেখন আপুনি ইয়াতে আপলোড কৰিব পাৰিব আৰু মাজৰ যেটো ক্যামেৰাৰ আইকন দেখিছে সেই মাজৰ ক্যামেৰাৰ আইকনত ক্লিক কৰিলে আপোনাৰ যিখন প্ৰফাইল পিকচাৰ হ'ব যেনেকৈ আপোনাৰ ফেসবুকত প্ৰফাইল পিকচাৰ দেখে এনেকৈ প্ৰফাইল পিকচাৰ আপুনি ইয়াতে আপলোড কৰিব পাৰিব নেক্সট আপোনাৰ ইয়াতে এক্সপ্লোৰ আসামিজ চেনেলটোৰ নাম আপুনি যদি চেনেলটোৰ নাম আকৌ কিবা চেঞ্জ কৰিব খোজে ইয়াতে আপুনি কলমৰ নিচিনা আইকনটোত ক্লিক কৰিলে আপুনি চেনেলটোৰ নাম চেঞ্জ কৰিব পাৰে নেক্সট ডেসক্ৰিপচন আপুনি এটা ডেসক্ৰিপচন দিব পাৰে চেনেলটো আপোনাৰ কিহৰ কাৰণে বা আপুনি কিহৰ ওপৰত বেছ কৰি বনাইছে চেনেলটো বা চেনেলটোৰ আপোনাৰ কেনেকুৱা টাইপৰ ভিডিও আহিব সেই গোটেইবিলাক ইনক্লুড কৰিবা আপুনি এটা ডেসক্ৰিপচন ধুনিয়াকে ইয়াতে লিখি দিব পাৰে নেক্সট যেটো আহিছে প্ৰাইভেচি যিকিটা অপচন আছে সেইকিটা আপুনি বাই ডিফল্ট হেনেকৈ ৰাখিব দিয়ক প্ৰাইভেচিৰ কাৰণ ইয়াতে লাইক আপুনি যিবিলাক ভিডিও কৰিব হেতু আপোনাক প্ৰাইভেট কৰি ৰাখিব বা আপোনাৰ যে যাক সাবস্ক্ৰাইব কৰিব হেতু আপোনাক প্ৰাইভেট কৰি ৰাখিব মানে বেলেগে দেখা নাপায় তো গতিকে হেকিটা এনেকৈ থকাটোৱে ভাল তো এইখিনি আপোনাৰ
বস্তু ইয়াতে কৰা হোৱাৰ পিছত আপোনাৰ চেনেলটো অলমোষ্ট ভালকৈ ক্ৰিয়েট হৈ গৈছে এতিয়া আপুনি ভিডিও কেনেকৈ আপলোড কৰিব ভিডিও আপলোড কৰাৰ কাৰণে আপুনি যেটো ইয়াতে ওপৰত আপোনাৰ যেটো হেৰি আইকন দেখিছে মানে ভিডিও ৰেকৰ্ডিংৰ যেটো ভিডিওগ্ৰাফি যেটো আইকন দেখিছে তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ অপচন আহিব এটো ক্লিক কৰাৰ পিছত আপোনাৰ যি ভিডিও হয় সেই ভিডিওৰ আপোনাৰ সিলেক্ট কৰি সেই ভিডিওটো আপোনাৰ সিলেক্ট কৰিলে বাস সিলেক্ট কৰি দিলেই হ'ল সিলেক্ট কৰি দিয়াৰ লগে লগে এনেকৈ এখন উইন্ডো আহি যাব তাত আপুনি যেটো ভিডিও আপলোড কৰিব টাইটেল বুলি আহিব টাইটেলটো আপুনি লিখিব লাগিব মানে আপোনাৰ ভিডিওটো কিহৰ ওপৰত কি নাম হেতুৰ ওপৰত বেছ কৰি আপুনি টাইটেলটো লিখক নেক্সট আহিব ডেসক্ৰিপচন আপোনাৰ ভিডিওটো কিহৰ ওপৰত বেছ কৰি বনোৱা হৈছে আপোনাৰ যদি ফেসবুকৰ লিংক আছে আপুনি ফেসবুকৰ লিংক দিব পাৰে আপুনি যদি আপোনাৰ আৰু যদি এনেকুৱা মিউজিক দিছে তাৰ ব্যাকগ্ৰাউণ্ডৰ বা মিউজিক যদি আপুনি নন কপিৰাইটেড সোৰ্সৰ পৰা উঠিছে তাৰ লিংক আপুনি দিব পাৰে আৰু আপোনাৰ সোশ্যাল সাইটৰ লিংক আপুনি বিভিন্ন ধৰণৰ ভিডিওটো ৰিলেটেড ইনফৰমেশন প্লাস আপোনাৰ যেটো সোশ্যাল লিংক সেই গুটেবিলাক আপুনি ইয়াতে ডেসক্ৰিপচনত লিখি দিব পাৰে নেক্সট আহিছে এটো প্ৰাইভেসি অপচনটোত আপোনাৰ বাই ডিফল্ট কেতিয়াবা প্ৰাইভেট বুলি সিলেক্ট হৈ থাকে তো প্ৰাইভেট বুলি সিলেক্ট হৈ থাকিলে এই ভিডিওটো আপলোড হ'ব ইউটিউবত কিন্তু কোনো দেখা নাপায় তো আপুনি হেতু পাব্লিক কৰি ল'ব লাগিব নেক্সট আহিছে লোকেশন আপোনালোকে হেতু দিয়া নিদিয়াটো আপোনাৰ ওপৰত কথা হেতু নিদিব পাৰে আপোনালোকে নেক্সট এই গুটেখিনি সেট হোৱাৰ পিছত আপুনি এটো যেটো নীলা আইকন দেখিছে এ ডিটেইলছৰ সন্মুখতে যেটো নীলা আইকন দেখিছে এই নীলা আইকনটোত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ ভিডিওটো আপলোড হৈ যাব আমাৰ ভিডিওটো আপলোড হৈ যাব ক্লিক কৰি দিয়াৰ পিছত আৰু যেতিয়া আপলোড হৈ যাব তাত আপোনাৰ আৰু কিছু কাম থাকে যেনেকৈ ট্যাগিং কৰা গটিকে কিছু কাম থাকে সেইখিনি আপুনি পিছত কৰিব পাৰে সেইখিনি হোৱাৰ পিছত আপোনাৰ ভিডিওটো আপলোড হৈ গৈছে প্লাস আপোনাৰ চেনেলটো এনেকৈ ক্ৰিয়েট হৈ গৈছে কিন্তু ভিডিওটো আপলোড হোৱাৰ পিছত আপুনি তাক কেনেকৈ মনিটাইজ কৰিব বা আপোনাৰ চেনেলটো কেনেকৈ মনিটাইজেশন কৰিব সেই গুটেবিলাক কথা আৰু বহুত থাকে মই তাই সেই বিষয়ক লৈও এটা মই আপোনালোকক ভিডিও বনাই দেখাম বাৰু কেনেকৈ আপুনি কিমান ভিউৰ পিছত বা কিমান ওয়াচ টাইমৰ পিছত আপুনি মনিটাইজ কৰিব এপ্লাই কেনেকৈ কৰিব মনিটাইজেশনৰ কাৰণে কাৰণ এইটো ভিডিওতে গুটেবিলাক ক'ব লাগিলে অলপ দীঘল হৈ যায় তো বেসিক্যালি মই ভিডিওটোত আপোনালোকক দেখাইছো যে মোবাইলতে আপুনি অতি সহজতে আপুনি আপোনাৰ এটা চেনেল কেনেকৈ ইউটিউবত বনাব পাৰে আৰু আপুনি আপোনাৰ ভিডিওটো আপোনাৰ ইউটিউবত কেনেকৈ আপলোড কৰিব পাৰে সেই বেসিক এই দুটা কথা মই আপোনাক ইয়াতে ভিডিওটোত ইনক্লুড কৰিছো আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে লাইক বাটনটো নিশ্চয় ক্লিক কৰিব আৰু মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব তেতিয়ালৈ আহিছো ধন্যবাদ জয় হিন্দ